হাই ফ্ৰেণ্ডছ, নৱৰাজ টেক টকছলৈ আপোনালোক সকলোকে স্বাগতম। বন্ধুসকল, বৰ্তমান সময়ত আমি সকলোৱে ফেচবুক ব্যৱহাৰ কৰোঁ আৰু আজি মই এই ভিডিঅ'ত আপোনালোকক ক'বলৈ গৈ আছোঁ যে কেনেকৈ ধৰণে আপোনালোকে অতি সহজতে ফেচবুকত ডাৰ্ক মোড এনেবল কৰিব পাৰে, সেইটো কোনো থাৰ্ড পাৰ্টি এপ্লিকেশ্যন ব্যৱহাৰ নকৰাকৈ। বন্ধুসকল, এইটো অতি সহজ হয়। আপোনালোকে ইউটিউবত দিয়া ভিডিঅ'বিলাক চাই কনফিউজ নহ'ব, কিয়নো ইউটিউবত এনেকুৱা বহুতো ভিডিঅ' পাব য'ত আপোনালোকক থাৰ্ড পাৰ্টি এপছৰ সহায়ত ডাৰ্ক মোড এনেবল কৰাৰ কথা কোৱা হয়, যিবিলাক নেকি আপোনাৰ মোবাইলৰ কাৰণে হাৰ্মফুল হয়। গতিকে মই আজি এই ভিডিঅ'টোত আপোনালোকক কোনো থাৰ্ড পাৰ্টি এপ ব্যৱহাৰ নকৰাকৈ কেনেকৈ ফেচবুকত ডাৰ্ক মোড এনেবল কৰিব লাগে সেই বিষয়ে ক'বলৈ গৈ আছোঁ। যদি আপোনালোকেও এই টিপছটো শিকিব বিচাৰে তেনেহ'লে মোৰ এই ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকিব। যদি আপোনালোকে অকণমান স্কিপ কৰে তেনেহ'লে আপোনালোকে সম্পূৰ্ণ বুজি নাপাব। সেইকাৰণে ব'লক বন্ধুসকল ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফেচবুকত ডাৰ্ক মোডটো এনেবল কৰিবৰ কাৰণে প্ৰথমতে আপোনালোকে আপোনালোকৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত চাৰ্চ বক্সত আপোনালোকে টাইপ কৰিব ক্ৰম //flags #enable force dark তাৰপিছত আপোনালোকে সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত ইয়াত বহুতো অপশ্যন আহিব, আপোনালোকে দেখা পাই আছে। ফাৰ্ষ্ট যিটো অপশ্যন হয় সেই অপশ্যনটো হাইলাইট হৈ থাকিব, ইয়াত লিখা আছে ফ'ৰ্চ ডাৰ্ক মোড ফৰ ৱেব কণ্টেণ্টছ। এই অপশ্যনটোৰ তলত আপোনালোকে এটা বক্সত ডিফল্ট বুলি লিখা দেখা পাইছে, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেবলত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তলত আপোনালোকে এটা অপশ্যন দেখাব ৰিলান্স, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াত অলপমান সময় ল'ব, আপোনালোক অলপমান সময় ৱেইট কৰিব লাগিব। দেখা পাই আছে ডাৰ্ক মোড আহি গৈছে। ইয়াৰ পিছত আপোনালোকে কি কৰিব, বেক আহিব। বেক আহি আকৌ ক্ৰমত আপোনালোক ফেচবুক বুলি চাৰ্চ কৰিব। ইয়াত আপোনালোকে ফেচবুকটো অ'পেন কৰি ল'ব। এতিয়া আপোনালোকে দেখা পাইছে আপোনালোকৰ ফেচবুকত ডাৰ্ক মোড এনেবল হৈ গৈছে। আপোনালোকে দেখা পাইছে অতি কম সময়ৰ ভিতৰত আপোনালোকৰ ফেচবুকত ডাৰ্ক মোড এনেবল হৈ গৈছে। ইয়াৰ পিছত আপোনালোকে আৰু এটা কাম কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে ওপৰত 3 ডট দেখা পাইছে, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি এড টু হোম স্ক্ৰীন এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে এড বুলি অপশ্যনে দেখা পাইছে, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। আপোনালোকে বেক আহিব। দেখা পাইছে ইয়াত ফেচবুক আহি গৈছে। ইয়াত আপোনালোকে ক্লিক কৰে, আপোনালোকৰ ফেচবুকত ডাৰ্ক মোড আহি যাব। আপোনালোকে দেখা পাইছে ফেচবুকত ডাৰ্ক মোড আহি গৈছে। এনেকুৱা ধৰণে আপোনালোকে অতি কম সময়ৰ ভিতৰত মাত্ৰ 1 মিনিট সময়ৰ ভিতৰত ফেচবুকত আপোনালোকে ডাৰ্ক মোডটো এনেবল কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ চকুখিনি বহু পৰিমাণে বাচিব। গতিকে আপোনালোকে যদি এই ভিডিঅ'টোৰ পৰা কিবা শিকিব পাৰিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আপোনালোকৰ ফ্ৰেণ্ডসকলে এই টিপছটো গম পায়। আৰু ভিডিঅ'টো কেনে পাইছে আপোনালোকে কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে নৱৰাজ টেক টক্স ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ৱাচিং ফৰ দিছ ভিডিঅ'।